এটা কথা মই কওঁ, ভূপেন বৰাই কংগ্ৰেছৰ যিকেইটা ইলেকশ্যন হৈছে তেওঁ প্ৰেচিডেণ্ট হোৱাৰ পিছত তেওঁ ছিকিউৰিটি ফ'ৰফিটেড কংগ্ৰেছত নকৰাকৈ নেৰে আৰু। তো অহা পাৰ্লিয়ামেণ্ট ইলেকশ্যনতো গোটেইকেইটা ছিটত কংগ্ৰেছে কেনেকুৱা ছিকিউৰিটি ফ'ৰফিটেড কৰিব পাৰে তেওঁ সেইটো লৈ তেওঁ ব্যস্ত। মানুহে বাবে সকল একগোট হৈ ইলেকশ্যনটো খেলিলে বিজেপিক ৰুধিব পাৰোঁ। ভূপেন বৰাই ইজ দ্য অনলি প্ৰেচিডেণ্ট যোনে কয় যে গোটেই বিৰোধী ধান বান কৰি তেওঁ কেনেকুৱা কংগ্ৰেছৰ ছিকিউৰিটি ফ'ৰফিটেড কৰিব পাৰে সেইটো লৈ ব্যস্ত। আপোনালোকে দেখিছে কৰ্পৰেশ্যন ইলেকশ্যনে হওক, আমাৰ অট'নমাছ কাউন্সিল ইলেকশ্যনে হওক, কেইবাটা ছিটত ছিকিউৰিটি ফ'ৰফিটেড হৈছে, ফ'ৰ্থ পজিশ্যন পাইছে। তো এইটো তেওঁৰ কাৰণে বৰ হেপ্পী থাকে তেওঁ। আৰু পাৰ্লিয়ামেণ্টত তেনেকাই হ'ব, বিগ জিৰ' ল'ব এটা। আৰু তেওঁৰ লগততো এনেই কোনো দলেই তেওঁৰ যি মানসিকতা আৰু তেওঁ 22জন MLA যেতিয়া বিজেপিৰ হাতত উঠাই দিছে, তাৰপিছত তেওঁৰ লগত আৰু বিজেপিৰ লগত এলায়েন্স কৰা আৰু ভূপেন বৰাৰ লগত এলায়েন্স কৰা একেই কথা। এইটোতো কথা নহয় যে কংগ্ৰেছ, অসম কংগ্ৰেছ আৰু বিজেপি একেই। মুখ্যমন্ত্ৰীৰ কথাত চলি থাকে। আপোনালোকে দেখিছেতো এতিয়ালৈকে একশ্যন হোৱা নাই। ক'ত গ'ল কুলাংগাৰ গাদ্দাৰ বিধায়কসকল? আজিলৈকে লিষ্টো নাই, একশ্যনো নাই। তো আমি কিয় তেওঁলোকৰ লগত যাম? কুৱেশ্যন ডাজ নট এৰাইজ, প্ৰশ্নই নুঠে। কিন্তু আপোনালোকে 7টা সমষ্টি কংগ্ৰেছক এৰি দিয়াৰ কাৰণে আহ্বান জনাইছিলে। আমি আহ্বান জনোৱা নাই। আমাৰ হাফিজ ৰফিকুল ইছলামে তেওঁৰ নিজাবৰীয়াকৈ এটা দিছিলে যে এটা এছেছমেণ্ট দিছিলে যে আমাৰ 7টা সমষ্টিত আমাৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰেংথ বহুত বেছি, আমি ইলেকশ্যন খেলিব লগা পজিশ্যনত আছোঁ। সেই কথাটো তেওঁ কৈছে। বাট কোৰ কমিটি, পাৰ্টিৰ ডিচিশ্যন, কেইটাত খেলিব, 7টাত খেলিব না 14টাত খেলিব না কিমানটাত খেলিব, ইট উইল ডিচাইড বাই দ্য পাৰ্টি। পাৰ্টিৰ এটা ফৰাম আছে আমাৰ, মাননীয় আমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব আছে, আৰু আমাৰ পাৰ্টিৰ কোৰ কমিটি এইবিলাক সিদ্ধান্ত লয়। আমি এতিয়া ৰাইজৰ হকে মাত মাতি আছোঁ, এটাকে চেষ্টা কৰি আছোঁ। কাৰণ কংগ্ৰেছে আজিলৈকে 4টা প্ৰগ্ৰাম দিছে, ফেইল হৈছে। এবাৰ দিলে প্ৰথমতে আপোনাৰ ৰাজ্যসভা ইলেকশ্যনৰ পিছত 20টা সমষ্টিত যাব, এটা সমষ্টিত যোৱা নাই। ছেকেণ্ড দিলে গৌৰৱ যাত্ৰাত এটা দুটা সমষ্টিৰ বাহিৰত কতো যোৱা নাই। চেণ্ট্ৰেলি এদিন ধৰ্ণা এটা দিছে, আমি যিটো ধৰ্ণা দিছিলোঁ মূল্যবৃদ্ধিৰ বিৰুদ্ধে, লোক দেখাবৰ কাৰণে পিছত এটা কৰিলে। ইয়াৰ বাহিৰত অসম প্ৰদেশ কংগ্ৰেছে কেতিয়াবা ক'তবা আপোনালোকে দেখিছে নেকি বিজেপিৰ বিৰুদ্ধে কিবা ষ্ট্ৰং স্থিতি ল'বলৈ? লিডাৰবিলাক ক'ত, এক্স মিনিষ্টাৰবিলাক ক'ত? কোনোৱে মাত নামাতে। ভূপেন বৰাই অকলে বিৰোধী ধান কৰাৰ কাৰণে, ডিভিশ্যন ক্ৰিয়েট কৰাৰ কাৰণে যি কথা ক'ব লগা আছে তেওঁৱে কৈ আছে। আৰু বেলেগতো কোনো এক্টিভিটি নাই, এছেম্বলিৰ ভিতৰতো নাই, বাহিৰতো নাই। গোটেই দলটো অসম প্ৰদেশ কংগ্ৰেছটো মুখ্যমন্ত্ৰীৰ হাতত উঠাই দিছে। তেওঁ যেনেকুৱা ৰিম'ট চলাই আছে তেনেকুৱা